আহা কি খবৰ ভাল বহা বহা ক'ত আহিলা আহিলো এই গণেশগুৰিৰ পৰা আচ্ছা বাকী কি চলি আছে মোৰ নতুন গানৰ কাম চলি আছে আকৌ ক'ত শুনোৱা তাকে বাকী খবৰ পাতি কোৱাচোন ভালে চলিছে তোমাৰ এইটো গান সেইদিনা ৰিলিজ দিয়াটোত ভালে চলিছে দেখিছো সেইটো তোমাৰ ভাল পাইছে দেই ৰাইজে তাৰপিছত এতিয়া এইটো ৰিলিজ কৰিম এইকেইদিন দিনতে মোৰ গাবলৈ আছে আৰু মোটামুটি শুনোৱা কোন People and dancing the pernon Roman de ho tu khali se tere piritiya tu hi se এইটো গানটো কেনেকুৱা পালা তুমি এই মজা মালবে এইটো কি অকলে গাবা নেকি ফিমেল ভাবি থৈছো ফিমেল কাৰণ এই গীতত মই অকমান কাৰ্বি অকমান এই প্ৰথমতে যে ষ্টাৰ্ট হৈছে অলপ কাৰ্বি ফোক ইউজ কৰিব বিচাৰিছো লিখি দিছে মোৰ ভাইটি প্ৰেম টেঙাঙে কাৰ্বিৰ ছুপাৰষ্টাৰ তাই সি কৰি দিছে বাকী খিনি ফিমেল আৰ্টিষ্ট ভাবিছো চাওঁ প্ৰিয়ংকা গম নেকি চাগে প্ৰিয়ংকা ভৰালী তুমি মোৰ চেনেলত ইণ্টাৰভিউ এটা কিয় নিদিয়া বে দিম দিয়া এদিন আজিয়ে দিয়া বেলেগ দিন নালাগে আজিয়ে দিয়া আজি আহিছো সদায় তোমাক মানুহটোক লগেই নাপাওঁ নহয় এইটো এতিয়া কাম কৰিছো যে এই একো নাই ব'লা এই ভিতৰতে বহু ব'লা এতিয়া ল'বাই মানে এই ব'লা না বহু কিমান সময় লাগিব 10-20 মিনিট লাগিব বহু ভাইটি এটাক মাতো পটকে দিয়া ঠিক আছে ব'লা তেনেহ'লে গুৱাহাটীৰ ৰাজগড় স্থিত মায়া মিউজিকলৈ আহিছিলো আৰু আহি দেখি পালো অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী গীতিকাৰ সুৰকাৰ ঋতুপ হাজৰিকা তেওঁ নিজৰ বিহুৰ প্ৰস্তুতি তেওঁৰ নিজৰ যিবিলাক গীত আছে সেইবিলাক প্ৰস্তুত কৰাত মায়া মিউজিকত ব্যস্ত হৈ আছে আৰু এই চেগতে ঋতুপ হাজৰিকাৰ লগত দুটামান কথা পাতিবৰ বাবে আজি উপস্থিত হলো প্ৰথমে স্বাগতম জনাইছো ঋতুপ হাজৰিকা নমস্কাৰ তোমাকো ধন্যবাদ বহুত দিনৰ পাছত লগ পালো ভাল লাগিছে আৰু কেনেকুৱা কি প্ৰস্তুতি চলি আছে বিহু আহি আছে যিহেতু প্ৰথম হেতুৰে সুধিব বিচাৰিছো বিহুৰ প্ৰস্তুতি ক'ব গ'লে এতিয়া সকলোৰে ধুমধাম গানৰ কাম হওক বা বাকি ঘৰত পিঠা পনাৰ কাম চলি আছে আমাৰ গানৰ কাম চলি আছে যেহেতু আগন্তুক বিহু প্ৰগ্ৰেমখিনি আহি আছে আৰু ষ্টেজৰ বাবে সাজু হৈছোঁ তাৰ লগতে নিজৰ গীতো কৰিছোঁ বেলেগৰ গীতখিনিও আছে তাৰ আগত ৰিলিজ কৰিব লাগিব সেই তেনেকুৱা আৰু এই শেহতীয়াকৈ মই কেইদিনমান আগতে দেখিবলৈ পাইছোঁ আপোনাৰ কিবা গীত এটা মুকলি হৈছে এই গীতটোৰ সম্পৰ্কে ৰাইজক যদি আমাৰ দৰ্শকসকলক যদি আপুনি কৈ দিয়ে গীতটোৰ সম্পৰ্কে গীতটো আমি আমাৰ এটা নতুন প্ৰডাকশ্যন SM ষ্টাৰ এণ্টাৰটেইনমেণ্ট বুলি পেলাই সেই প্ৰডাকশ্যন হাউচটোৰ প্ৰথম গীত হিচাপে আমি গীতি মুকলি কৰিছোঁ ইমানেই মৰম তোমালে আৰু SM ষ্টাৰ এণ্টাৰটেইনমেণ্টৰ যিটো ইউটিউব চেনেল তাতে গীতটো আছে আৰু যিটো FB পেজ বা ইনষ্টা পেজ তাত পাব আপোনালোকে গীতটো আৰু গীতটোৰ কথা ক'বলৈ গ'লে গীতটো এটা খুব মৰম লগা এটা গীত আৰু ভেলেণ্টাইন স্পেচিয়েল আমি ৰিলিজ কৰিছিলোঁ গীত 14 তাৰিখ আপোনালোকে মুকলি কৰিছে না 12 তাৰিখে কৰিছোঁ ভেলেণ্টাইন স্পেচিয়েল হয় কিন্তু আমি 12 তাৰিখে মুকলি কৰিছিলোঁ গীতটো তেনেকুৱা ঠিক আছে আমি আনন্দ কথা পাতি যাম কিন্তু যিহেতু আপুনি গীতৰ কথা কৈছে এই গীতটি প্ৰথম শুনি লওঁ তাৰ পাছত আমি আনন্দ কথাবিলাক পাতিবলৈ চেষ্টা কৰিম ঠিক আছে আজিকালি কিনো হ'ল নেজানো আকাশে বতাহে দেখো তোমাক সদায় ভাল পোৱা কি দৰেনো হয় তুমি আহি দিলাহি মোক বুজাই প্ৰতিটো পল প্ৰতিদিনে অনুভূতি বাঢ়ি আহে দুচকুৰে সেকি থাকো তোমাৰ বতৰাকে তুমি মোৰ নহলেও হিয়াখন ভাঙিলেও নেথাকে কোনো অজুহাত জানি থোৱা ইমানে মৰম তোমালে ভাল
পোৱা ইমানে মৰম তোমালে ভাল পোৱা। ধুনীয়া, খুব সুন্দৰ। থেংক ইউ। আপুনি নিজে লিখা গীতটো চাগে? মই গীতি কথা সুৰ মোৰ আৰু সংগীত কৰিছে ডিকেশ বৰগোহাঁইদাই, অসমৰ সকলো পৰিচিত এজন মিউজিক ডাইৰেক্টৰ, আৰু তেখেতৰ মিক্স মাষ্টাৰিং তেখেতে কৰিছে। মই যদি ভুল কৰা নাই, মই অকণমান খবৰ পাইছোঁ বা আপোনাৰ বিষয়ে মই যিমান দূৰ জানো, জুবিন গাৰ্গেও কেইবাটাও গীত গাইছে আপোনাৰ গোৱা, জুবিন দাই আপোনাৰে লিখা, আপোনাৰ গীত গাইছে। আপোনাৰ শব্দ, আপোনাৰ সুৰৰ যি সৃষ্টি, সেয়া জুবিন গাৰ্গ ডাঙৰীয়াও কণ্ঠ নিগৰাইছে বুলি মই অলপ গৱেষণা কৰি গম পাইছোঁ। কোন কোন গীত জুবিন গাৰ্গে জুবিন গাইছে? দাৰ অকণমান লগত জনাই মই দিয়া। প্ৰথম গীতটো আছিলে ৰুণজুন ৰিবুট বুলি পেলাই 2000 আমাৰ 16-17 এনেকুৱা গান আছিলে, ৰুণজুন ৰিবুট এনেকুৱা। ৰুণজুন বুকুতে বাজিছে ৰুণজুন, নুপুৰে মাতিছে ৰুণজুন, হৃদয়ে হাঁহিছে ৰুণজুন। এই গীতটি যেতিয়া কৰিলোঁ, প্ৰথম গীতটো আহিছিলে জুবিন দাৰ বাবে কৰিবলৈ, তাৰপিছত কৰাৰ পিছতে গীতটি ইমানেই মৰম পালোঁ, তাৰপিছত আন এটি গীত কৰিবলৈ মোৰ ওচৰলৈ আহিলে ভণ্টি ৰাজশ্ৰী, তেতিয়া মই গীতটি কৰিছিলোঁ ৰ'দালি তুমি। এইটো বহুত চৰ্চিত গীত। ৰ'দালি তুমি নভবাকে মানে ৰাইজে ইমানেই মৰম দিছিলে, মই ভাবাই নাছিলোঁ যে গীতটি ইমানখিনি মৰম পাব, কিন্তু এটা বিশ্বাস আছিলে যে ভাল পাব গীতটি। আৰু মোৰ মানে এটাই বস্তু, মই যেতিয়া এটা গীত কৰোঁ, প্ৰথম মোৰ ভাল লাগিব, তাৰপিছত ধৰক এনেকুৱা এটা হ'ব লাগে যাতে মানুহে ভাল পায়। হিটটো হিট বুলি পেলাই মই কোনোদিন কেতিয়াও এটাও গান কৰা নাই। তাৰপিছত গীতবিলাক কৰি গৈ আছোঁ, তেনেকৈ আছে। পাখুৰি আছে, পাখুৰি এটা গীত। ৰ'দালি যিহেতু বহুত চৰ্চিত এটা গীত, ৰ'দালি অকণমান শুনি লওঁ যদি আপুনি বেয়া নাপায়। ৰ'দালি তুমি পুৱাৰে খিৰিকীৰ ফাকেৰে চুমাহি, ফাগুনী প্ৰাণত আউলি বাউলি, সপোনৰ চানেকি বাঢ়িছে উলাহু বুকুতে, নাচিছে জীৱনে হেঁপাহতে, মৰমৰ দলিচাখন সাৱটি লৈ, ৰ'দালি তুমি পুৱাৰে খিৰিকীৰ ফাকেৰে চুমাহি। খুব সুন্দৰ হৈছে। আমি যিহেতু শুনিছোঁ, এইটো ৰ'দালি বহুত চৰ্চিত এটা গীত। মই যোৱা বছৰৰ আৰু এটা গীত ৰিলিজ কৰিছিলোঁ, কোনেনো বুজিব শীৰ্ষক গীতটি, জুবিনদাৰ কণ্ঠ আৰু অনিতা হাজৰিকাৰ। ৰিলছত খুব চলিছিলে, খুব চলিছে গীতটি। সেই গীতটিও মানুহে খুব আদৰি লৈছে। আৰু মই আচলতে মানে অসমৰ ৰাইজক বিৰাটেই ধন্যবাদ দিওঁ। গীতখিনি কৰিছোঁ, যিমানখিনি আজিলৈ গীত কৰিছোঁ, মোটামুটি 500ৰ ওপৰত গীত হ'ব। থিয়েটাৰৰ পৰা আদি কৰি চিৰিয়েলৰ হওক, গোটেইখিনি গীতে আৰু মই গোৱা গীতখিনিও খুব মৰম দিছে। আৰু সেই মৰমখিনিয়ে মোক এনেকুৱাকৈ আশীৰ্বাদ দিছে, মানে মই আজিলৈকে ৰখি থকা নাই, কাম কৰি গৈ আছোঁ আৰু তেনেকুৱা। তাকে আপোনাৰ গীতবিলাক শুনিছোঁ, খুব প্ৰেমমূলক। মই একচুৱেলি মেলোডি বস্তুটো ভাল পাওঁ, আৰু সকলোৱে সেই জনাটোতে মোক কৰিব দিয়ে। এই যে গীত লিখে আপুনি, গীত গায়, এইবিলাক আপোনাক উৎসাহ উদ্দীপনা কাৰ পৰা পাইছে আপুনি? আচলতে সংগীতৰ পৰিৱেশটো আমাৰ ঘৰৰ সৰুৰ পৰাই আছিলে। মোৰ মায়ে গীত গাইছিলে, আৰু মোৰ পাপা একচুৱেলি হেৰিয়াৰ কলিয়াবৰ ডিষ্ট্ৰিক্টৰ ভাল এজন ঢুলীয়া আছিলে। অলপ ঘৰৰ কথা কওকচোন আপুনি, আপোনাৰ কথা। মোৰ ঘৰত বৰ্তমান মা, মই আৰু ভাইটি। মোৰ অৰিজিনেল নগাঁও হয়, কিন্তু মই ডাঙৰ হোৱা ডিফুত পাপাৰ চাকৰি আছিলে, আৰু পাপা সেই চাকৰি কৰি থকা সময়তে যিবছৰ মই মেট্ৰিক দিম আৰু সেই বছৰে পাপা ঢুকাইছে। আৰু এতিয়া ঘৰত 3জন মানুহ। গুৱাহাটীতে এতিয়া। মা ইয়াতে চাকৰি কৰিছিলে, মা আজি ৰিটায়াৰ হোৱা 2 মাহ হৈছে আৰু ভাইটি চাকৰি কৰি আছে। সংগীত পৰিৱেশৰ কথাটো কৈছে আপুনি, ঘৰৰ কেনেকৈ কি পাইছে? ঘৰৰ সংগীত পৰিৱেশটো মোক আচলতে মই জনা নাছিলোঁ যে মাহঁতেও গীত গায়, কিন্তু এনেই কেতিয়াবা গুণগুণাই থকা শুনো। তাৰপিছত মোক সৰুতে মইনা পাৰিজাতত দিছিলে। মইনা পাৰিজাততো বহুতখিনি গীত শিকিলোঁ, ৰাভা সংগীত কেনেকৈ গায়, জ্যোতি সংগীত কেনেকৈ গায়। তাৰপিছত লাহে লাহে মাহঁতক দেখিলোঁ যে মায়ে ষ্টেজ প্ৰগ্ৰেম কৰিছিল, মানে 2-3বাৰমান বহাগত প্ৰগ্ৰেম কৰিছে। সেই তেনেকৈ সেইখিনি বস্তুও দেখিলোঁ। তাৰপিছত লাহে মই যেতিয়া বিহু প্ৰগ্ৰেম চাবলৈ যাওঁ বা যিকোনো এটা অনুষ্ঠান চাবলৈ যাওঁ,
যেতিয়া ছিংগাৰজনক মই ষ্টেজত দেখোঁ নিজকে সেই ঠাইত ৰাখিবলৈ চাওঁ মানে আৰু মানুহবিলাক যেতিয়া তলত ধৰক তেওঁৰ গীতত হেৰি হৈ পেলাই নাচি থাকে নাচি বাগি ফূৰ্তি কৰি থাকে নিজকে সেই ষ্টেজত ৰাখি চাওঁ মানে মই হ'লে কেনেকৈ কৰিলোঁ হয় তো সেই বস্তুটোৱে চাগে হাবিয়াহটো আৰু ঘৰৰ পৰা অলপ ব্লাডত আহিছে আপোনাৰ আইডল কোন এনেই মিউজিক ক্ষেত্ৰত মানে মিউজিক ক্ষেত্ৰত আইডল জুবিন দা কাৰণ সঁচা কথা ক'ব গ'লে তেওঁৰ গীতখিনি শুনিয়ে আজি ইমানখিনি পাইছোঁ আৰু আজি মই ঋতু হাজৰিকা হোৱাৰ আঁৰতো চাগে জুবিনদাৰ অৱদান বহুত বেছি আছে চাগে বুলি নহয় একচুৱেলি আছে তেওঁৰ অৱদান বহুতখিনি আছে আৰু তাৰপিছত মই জয়ন্ত হাজৰিকা বিৰাট ভাল পাওঁ জয়ন্ত হাজৰিকা গণশিল্পী বুলি কয় জয়ন্ত হাজৰিকা কিবা শুনিব পাৰোঁ নেকি নিশ্চয় মই বিৰাট ভাল পোৱা গীত এটি মায়াময় ৰূপালী জোনা ছায়া ঘন সৰলৰে পাত জিৰ 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 জুৰিৰে পাৰ পামনে মই পামনে তোমাৰ কাবেৰীৰ পাৰে পাৰে গংগাৰ তীৰে তীৰে তুমি অজানা মোৰে সুগভীৰ সুখমেৰে যাত্ৰা বিচৰাৰে মোৰ ঘূৰ হাকাৰে হাই মায়াময় ৰূপালী জোনা ছায়া ঘন সৰলৰে পাত অলপ চাগে মোৰ লিৰিক্স ভুল হ'ব পাৰে দেই কোনে বাকী আৰু কওকচোন ভৱিষ্যত পৰিকল্পনা কি মিউজিক ক্ষেত্ৰত ভৱিষ্যত কল্পনা মিউজিক ক্ষেত্ৰত লৈ পেলাই আমি কি মিউজিক কৰিম বুলি ভাবিছোঁ যিহেতু চাকৰি পাই পেলাইও নকৰিলোঁ বা কৰিছিলোঁ 3 মাহমান নোৱাৰিলোঁ কৰিবলৈ বিগত বৰ্ষত যেতিয়ালৈকে জীয়াইছোঁ সংগীত কৰিম বুলিয়ে আছোঁ কৰি আছোঁ তাৰ মাজতে সৰু সুৰা কিবা কিবি বিজনেছ ষ্টাৰ্ট কৰিছিলোঁ কিন্তু সেইটো নহ'লগৈ মানে ছাকচেছ পাইছিলোঁ যদিও নোৱাৰিলোঁ আকৌ সংগীতত মনটো মিউজিকতে মন গতিকে এটা ভাল লগা প্ৰফেশ্যন যেতিয়া মই ভাবোঁ মানুহৰ যেতিয়া ভাল লগা বস্তু এটা প্ৰফেশ্যন কৰি লয় হয়তো চাগে সময় লাগিলেও নিচাটো যেতিয়া পেচা হয় মানে সময় লাগিব পাৰে যুদ্ধটো লাগিব প্ৰত্যেকটো ক্ষেত্ৰতে সফলতা থাকিব কাৰণ মই সৰুতে মোৰ এটা সপোন আছিলে দেই মই প্ৰথম কেতিয়াও ভবা নাছিলোঁ যে মই এনেকৈ সংগীত কৰি হেৰি কৰিম তাৰপিছত মোৰ ডাঙৰ এইম আছিলে যে মই আৰ্মি হ'ম তাৰপিছত লাহে লাহে বয়স হ'ল বয়সৰ লগত মোৰ হাইটটো অলপ ছাপৰ্ট হ'ল কম হৈ গ'ল গতিকে সেইবাবে সেই সপোনটো তেনেকৈ নাইকিয়া হ'ল তাৰপিছত যেতিয়া মই কলেজ পাওঁ তেতিয়া ভাবিছিলোঁ মই তেতিয়া কমাৰ্চ ল'লোঁ কমাৰ্চ লৈ পেলাই ভাবিছোঁ যে মই পিছলৈ চাগে মই বিজনেছ কৰিম কিন্তু চাকৰি কৰিম বুলি মই কেতিয়াও ভবা নাই চাকৰি কৰিম বুলি পেলাই তাৰপৰা বিজনেছ কৰিম সেইটো বস্তুৱে মোক চাগে সহায় কৰিব সেইকাৰণে মই কমাৰ্চ ল'লোঁ কমাৰ্চ পঢ়িলোঁ তাৰপিছত গৈ থৈ আকৌ যেতিয়া চাউণ্ড ইঞ্জিনিয়াৰিং কৰিলোঁ আহি দিগন্ত বৰদলৈ ওচৰ তাৰপিছত এতিয়া সংগীত কৰি গৈ আছোঁ আৰু এতিয়া বিহু মঞ্চৰ কাৰণে সাজু হৈছে বুলি কৈছে শ্ব'বিলাক আহিছে চাগে নিশ্চয় শ্ব'বিলাকৰ মোৰ প্ৰথমটো অনুষ্ঠান বহাগৰ 1 তাৰিখে চানমাৰী ফিল্ডত আছে তাৰপিছত বিগত আৰু ফোনবিলাক আহি আছে যদি যিসকলে আপোনাক বিহুৰ মঞ্চত যদি আমন্ত্ৰণ কৰিব বিচাৰে তেওঁলোকে আপোনাক কেনেকৈ আমন্ত্ৰণ কৰিব কিবা মোৰ ফোন নাম্বাৰটোত বা মোৰ SM ষ্টাৰ এণ্টাৰটেইনমেণ্ট পেজত তলত দি দিলে হ'ল আৰু মোৰ ভাইটি আছে প্ৰাঞ্জল তাক যোগাযোগ কৰিব পাৰিব তেনেকৈ বাকী আৰু পৰিকল্পনা এতিয়া আৰু আপোনালোকে মই শুনিছোঁ আপোনালোকে চুটি ছবি বা অন্যান্য কিবা ডকুমেণ্টাৰী এইবিলাকৰ ওপৰতো কাম কৰিছে বুলি মই গম পাইছোঁ মায়া যিটো টীম আছে কিন্তু এতিয়া মানে মোৰ যিটো আমাৰ যিটো SM ষ্টাৰ এণ্টাৰটেইনমেণ্ট এইটো মোৰ আৰু এটা গীত আহি আছে এই গীতটো আৰু এটা গীত ৰিলিজ কৰিম অলৰেডি মিউজিকৰ কামখিনি খতম হৈছে ফিনিছ হৈছে আৰু তাৰপিছত সেই গীতটি বাণীবোধন কৰি ভিডিঅ' ৰূপে আমি দিবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ সেই গীতটিৰ পিছতে আমাৰ যেতিয়া বহাগৰ অনুষ্ঠানখিনি শেষ হ'ব তাৰপিছতে আমি চাগে আমাৰ এই প্ৰডাকশ্যন হাউচৰ পৰা আমি চুটি ছবি আমি নিৰ্মাণ কৰিবলৈ আমি প্লেনিং কিছুমান আছে ভাল ভাল প্লেনিং আছে মানে আৰু অকল চুটি ছবি বুলিয়ে নহয় আমাৰ এটা খুব ডাঙৰ বুলি নকওঁ সৰু বুলিও নকওঁ কাৰণ এটা বুকুত এটা হেঁপাহ আছে যে অসমৰ চুকে কোণে
বহুখিনি ল'ৰা ছোৱালী আছে, বহুখিনি প্ৰতিভা সোমাই আছে। একদম চাগে আমি যিমানখিনি পাৰোঁ সেই প্ৰতিভাসকলক আমাৰ প্ৰডাকশ্যনৰ যোগেদি আমি অলপ সহায় কৰিম চাগে। মানে এনেকৈ এটা প্লেনিং আছে। খুব ভাল হ'ব। চাওঁ যিমানখিনি পাৰোঁ আগুৱাই যাম। আৰু ইতিমধ্যে মই এতিয়াও বহুতক মই অলৰেডি হেল্প কৰি আহিছোঁ, বহুতখিনিকে মই হেল্প কৰিছোঁ নিজৰ ফালৰ পৰা। কিন্তু এতিয়া প্ৰডাকশ্যনৰ ফালৰ পৰা মানে কি, যাতে তেওঁলোককো মানুহে জানক, তেওঁলোককো মানুহে মাতক, তেওঁলোকৰ যিখিনি প্ৰতিভা সেইখিনি ৰাইজৰ আগত বিয়পি পৰক। সেইবাবে এই পদক্ষেপটো ল'ম চাগে অতি সোনকালে। ভাল হ'ব, বহাগটো যাওক, আমাৰ সহযোগিতা থাকিব। হয় হয় নিশ্চয়। বাকী আপোনাৰ সংগীত যাত্ৰা ভাল হওক, ঋতুভ হাজৰিকাক আৰু অসমৰ জনগণে মৰম দিয়ক, আপোনাৰ গীতবিলাক আৰু আদৰি লওক, তাৰ কাৰণে আমি শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। বাকী আৰু কি ক'ব আমাৰ শেষক দৰ্শকসকলক বা দৰ্শকসকলক? পোনপ্ৰথমেতো মই তোমাক ধন্যবাদ জনাইছোঁ, ইমান দিনৰ পিছত লগ পাইছোঁ যদিও মানে ভাল লাগিল কথা পাতি। আৰু এনেকৈ হঠাতে ওলাবা সেই বুলি একেবাৰে ভবা নাছিলোঁ, প্ৰস্তুতিও নাছিলে যিহেতু। নাই মই ফোন কৰিম নকৰিম বুলি ভাবি ফোন নকৰিম। নাই আচলতে মোৰ যোৱা 2 দিনৰ আগত মোৰ ফোনটো চুৰ হৈছিলে, মোৰ হাতৰ পৰা থপিয়াই লৈ গৈছিলে ৰাজগড় আমাৰ ওচৰতে। তাৰপিছত ফোন নাপালা হয়। আজি মই ফোন আকৌ নতুনকৈ কিনি আকৌ সেই নম্বৰ চিম উলিয়াই এতিয়া অলপ আগত এক্টিভেট হৈছে মানে তেনেকুৱা। গুৱাহাটীত বেছি হৈছে তাৰে প্ৰভাৱ চাগে এইটো। তাকে তেনেকুৱাই। বাকী আৰু কি শুনাবা? এইবাৰ মোৰ নিজে কণ্ঠদান কৰা গীত এটি পখিলা বুলি পেলাই 2017 চনৰ গীত আছিলে, খুব মৰম দিছিলে ৰাইজে। সেই গীতটি অকণমান গুণগুণাই দিছোঁ, ৰাইজে চাগে পাহৰিবও পাৰে, তথাপিও অলপ গুণগুণাই দিছোঁ। আৰু সেই গীতটিৰ আৰু এটা বাঙালীয়া ভাৰ্চনো কৰিছিলোঁ, সেইখিনি লগতে অকণমান গুণগুণাই দিম। ৰাইজেও ভাল পায়। দেহা জানো মই নাজানো অচিনা বেগ দিছিলা মোৰ এই মনত, অচিনা বেগ দিছিলা মোৰ এই মনত। পখিলা আহিলা কৰে পৰা, পখিলা আহিলা কৰে পৰা, তোমাৰ প্ৰেমিক মই জানা সৰুৰে পৰা। চিকুণ চিকুণ হাঁহি দুটি উঠতে জিলিকা, সমনীয়াই কয় জানা মই তোমাৰ পগলা। দেহা জানৈ মই নাজানৈ মোৰ এই কলিজাত, ৰঙাকৈ কলিজাত সৰিয়হ ফুল আদি ফুলিছা মৰমৰে ভাষাত। সৰিয়হ ফুল আদি ফুলিছা মৰমৰে ভাষাত। পখিলা আহিলা কৰে পৰা, তোমাৰ প্ৰেমিক মই জানা সৰুৰে পৰা। মোৰ বিন্দিয়া দেখি তোৰ খিয়া, দেখি দেখি মুই জানি হলি পাগলা। টুকুন টুকুন হাসি তোর মুখে দেখি দেখি, মোরে দিলকে রেজে তুই চুরালি। শুনিলে তুই জানিলে তুই মোরে আখিয়া, মোর মনের বাতিয়া। দিলের মাঝে তোকে রাখি তুইও জানেলা, দিলের মাঝে তোকে রাখি তুইও জানেলা। মোর বিন্দিয়া দেখি তোর খিয়া, সোচি সোচি মুই জানি হলি দিবানা। পাহৰি গৈছো দেই, বাগানীয়া ভাৰ্চন বহুত দিন গোৱা নাই, বহুত দিনৰ পিছত গালো। ৰাইজে ভাল পাব। ভিডিঅ'টো শেষ কৰাৰ আগত মই অকণমান বিহু শুনি ল'ব বিচাৰোঁ, যিহেতু বিহুৰ বতৰ বিহু অকণমান, নহ'লে ৰাইজে মোক গালি পাৰিব। অসমবাসী ৰাইজক মোৰ ফালৰ পৰা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি অলপমান পুৰণি বিহু গাবলৈ চেষ্টা কৰিছোঁ। ঐ হাতী হেৰুৱালো ঐ বব চাবনতে, ঐ ঘোঁৰা হেৰুৱা লৈ ৰণত, 'ঐ হায়' ঐ 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 হায়'
পালো ঐ সৰগৰ মুকুতা ঐ চোতালৰ দুবহৰি বন ঐ পৰ্বতে পৰ্বতে বগাব পাৰো মই পৰ্বতে পৰ্বতে বগাব পাৰো মই লতা আনো বগাবলৈ টান বলিয়া হাতীকো বলাব পাৰো মই বলিয়া হাতীকো বলাব পাৰো মই তোমাক নুভুলাবলৈ টান নৈতো পানী বঢ়া নাই কুলিৰে মাত শুনা নাই কেতেকী মাতে ৰালপনা কলে জানো বুজিবা মোৰে দুখৰ বেদনা শিলে বালি চৰাই ৰিবিপ কৰে ৰঙিলি ঐ শিলে বালি চৰাই ৰিবিপ কৰে পমিলি ঐ শিলে বালি চৰাই ৰিবিপ কৰে ৰঙিলি ঐ শিলে বালি চৰাই ৰিবিপ কৰে পমিলি ঐ শিলে বালি চৰাই নাচ তই ৰঙিলি নাচ তই পমিলি নাচ তই ৰঙিলি নাচ তই পমিলি নাচ বিহুতি আহিলে জানৈ কুলি কেতেকীয়ে ইনালে ঐ বিনালে দূৰণি পথাৰতে জানৈ টিটি পেপাতি ঐ বাজিলে বিহুতি আহিলে জানৈ কুলি কেতেকীয়ে ইনালে ঐ বিনালে দূৰণি পথাৰতে জানৈ টিটি পেপাতি ঐ বাজিলে গাতে এনো মোৰ তৰণি নাই হ'ব ন বাকী ষ্টেজত বাকী হৈ যাব ঠিক আছে আপোনালোকে ঋতুবৰ সৈতে যোগাযোগ কৰক আমাৰ ঋতুবৰ নম্বৰ দি দিছো তলত বাকী শেষক দৰ্শকসকলক কি ক'ব আপোনালোকলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৱে এই ধুনীয়া পৰিৱেশটো ধুনীয়া কৰি ৰাখক আৰু মোৰ সংগীতৰ যাত্ৰাত সদায় আশীৰ্বাদ কৰিব বুলি আশা কৰিছোঁ ধন্যবাদ